lollipop. Tasty. হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই বৰ্তমান ভালে কুশলে আছোঁ। আৰু আজি মানে ললিপপ বনাবলৈ লৈছোঁ। কিয় জানেনে? মানে বেটিয়ে খালি ললিপপ খায়। মই বোলো ভাবিলোঁ ঘৰতে বনাই চাওঁ কেনেকুৱা হয়। এয়া দেখিছে, চেনি দিছোঁ প্ৰথমতে এবাতি, তাৰপিছত অকণমান দিছোঁ পানী। তাৰপিছত এতিয়া গেছটো জ্বলাই লৈছোঁ আৰু জ্বলাই লৈ মানে আপোনালোকে একেধৰে লাৰি থাকিব, নহ'লে তলত লাগি যাব। আৰু এয়া যে মই বাচনটো ইগন'ৰ কৰিব, লেতেৰা বুলি কমেণ্ট নকৰিব আকৌ। কিয় জানেনে? ইয়াতে চাহ বনাওঁতে পানীৰ আৰু চাহৰ মানে এনেকুৱা দাগ লাগি গৈছে। মাজো বাৰু কেতিয়াবা একদম মানে ষ্টিলেৰে মাজে চাফ কৰিব লাগে। এতিয়া মই চাফ কৰা নাই, জল্দি বনাবলৈ লৈছোঁ। তো এয়া দেখিছে, মই পটাপট মানে লাৰি আছোঁ, হাত উঠোৱা নাই। এনেকৈ অলপ সময় লাৰি থাকিব, নহ'লে তলত লাগি গ'লে একদম মানে ললিপপটো মানে দহি যোৱাৰ নিচিনা তিতা হৈ যাব। এতিয়া বাকীখিনি আপোনালোকে চাই কৰি থাকক। যদি ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক ললিপপটো সম্পূৰ্ণ বনাই দেখোঁ। আৰু এইপিনে এয়া লৈছোঁ মই মানে চাহৰ এয়া কাপ, আৰু কাটি ল'ম যাতে ললিপপটোৰ এটা শ্বেপ দিব পাৰোঁ। কাৰণ বেলেগটো মানে পাত্ৰ নাই আৰু ললিপপটো গোল কৰি বনাবৰ কাৰণে। ঘৰতে বনাম যিহেতু, দোকানৰ নিচিনানো ক'ত গোল কৰি বনাব পাৰিম। সেইকাৰণে এয়া কাপটোকে এনেকৈ গোল কৰি লৈছোঁ, যাতে ললিপপটো মানে বা যিখিনি বনাম আৰু এই ললিপপটো ৰাউণ্ড শ্বেপৰে হৈ যাব। এতিয়া এয়া টুথপিক এডাল লৈছোঁ, টুথপিকেৰে এনেকৈ ফুটা এটা কৰি সোমাই লৈছোঁ, যাতে ললিপপটো ধৰি খাব পাৰে। এয়া মই দেখিছোঁ এখন কাগজৰ পাৰি লৈছোঁ, কাৰণ মোৰ তাতে মানে কফি কাপ ইমান নাই। আৰু এয়া দেখিছে, এইটো হৈছে ফুড কালাৰ। অকণমান কালাৰ দিম ললিপপটো, যাতে দেখিবলৈ ধুনীয়া হয়। অকণমান এচুকুটমান দি দিলে হ'ব। কালাৰটো বেছি দি দিলে মানে বেছি মানে ফুড কালাৰটো অকণমান দিলেই হৈ যায়। এয়া মই এচুকুটমান দিছোঁ। এইপিনে এয়া ৰেডি হৈ গ'ল মোৰ ললিপপৰ মানে কি বুলি ক'ম এইটো, চাচনিটো ৰেডি হৈ গ'ল। আৰু এয়া মই ঢালি দিলোঁ, 2টা কাপত দিলোঁ, বাকীখিনি পেপাৰতে দিলোঁ। পেপাৰখনৰ শ্বেপকেইটা যদিও ভাল হোৱা নাই, ঘৰতে হ'ব, সেইটো কাৰণে এনেকৈ বনাই থৈছোঁ। আৰু যিটোকে বেছি হ'ল, আৰু কফি কাপো মোৰ ওচৰত নাই। আৰু এইখিনি মানে ফেনত শুকাব দিম, মানে শুকালে হ'ল, আৰু শুকালেহে উঠিব, নুশুকালে নহ'লে ভাঙি যাব। আৰু এয়া দেখিছে, যিয়ে নহওক মোৰ ঘৰতে বনোৱা ললিপপ ৰেডি হৈ গ'ল। আৰু দেখিছে বেটি ইমান ধুনীয়াকৈ খাই আছে।